নমস্কাৰ প্ৰিয় দৰ্শকসকল, আৰম্ভ কৰিবলৈ লৈছোঁ জ্যোতিষৰ পাঠ সংখ্যা 3। প্ৰিয় দৰ্শকসকল, মই ভাবোঁ আপোনালোকে মই এতিয়ালৈকে যিমানখিনি ক'লোঁ সিমানখিনি অনুসৰণ কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে যদি ক্ৰম অনুসাৰে সকলোখিনি পঢ়িবলৈ চেষ্টা কৰে তেতিয়াহ'লে বৰ্তমান আপোনালোকে অকণমান মনতে অসুবিধা ফিল কৰিলেও পিছলৈ কিন্তু আপোনালোকৰ কাৰণে উজু হৈ যাব। এই বেছিক যিখিনি জ্ঞান আছে সেইখিনি বুজোতে অলপ সময় লাগেই, গতিকে আপোনালোকে অনুসৰণ কৰক, ক্ৰম অনুসাৰে পঢ়ক। মই যিখিনি কৈ যাওঁ সেইখিনি কাগজ পেঞ্চিল লৈ অনুসৰণ কৰিবলৈ চেষ্টা কৰক। আজি মই ৰাশিৰ বিষয়ে কৈয়ে আছিলোঁ, আজিও সেই ৰাশিৰ বিষয়ে ক'ম। ৰাশিক বিভিন্ন ৰাশি, ধৰি লওক মেঘ ৰাশিক আকৌ আৰু কি নামেৰে মতা হয়, তেনেকুৱাকৈ তুলা ৰাশিলৈকে সদায় দিম। তাৰপিছৰ পাতত এই 6টা ৰাশিৰ কথা আলোচনা কৰিম। গতিকে আপোনালোকে কাগজ পেঞ্চিল উলিয়াই লিপিবদ্ধ কৰি গ'লে আপোনালোকৰ সুবিধা হ'ব। আহক আৰম্ভ কৰোঁ। আমি যদি এইটো হ'ব ক্ৰমিক নং, ক্ৰমিক নং। এইটো হ'ব আমাৰ ৰাশিকেইটা, ৰাশি। এইখিনিত লিখিব ইংৰাজী নাম। আৰু ইয়াত পৰ্যায়বাহী সংস্কৃত শব্দ, মানে সংস্কৃতত আৰু কি নামেৰে কোৱা হয়। 1 নম্বৰ মেঘ ৰাশি। মেঘক কোৱা হয় ARIES, এৰিছ। এৰিছক অজ বুলি কয়। কিয় বুলি কয়, প্ৰিয়। এডক বুলি কয়। প্ৰথম বুলিও কয়। বস্ত্ৰ বুলিও কয়। আৰু আধ বুলিও সংস্কৃতত কোৱা হয়। অজ, প্ৰিয়, এডক, প্ৰথম, বস্ত্ৰ আৰু আধ, এইকেইটা প্ৰতিটোৱেই মেঘ ৰাশি এটা নাম। 2 নম্বৰ আহিলে বৃষ ৰাশি। বৃষ ৰাশিক RUS, বৃষভ। তাবুৰি বুলি কয়।
ভদ্ৰ বুলি কয় আৰু বলি বৰ বুলি কয় তিনি নম্বৰ আহিলে মিথুন GERMI জার্মানি জিতুম নিউয়ৰ্ক আৰু জম বুলি কয় 4 নম্বৰ কৰ্কট CANCER কেঞ্চাৰ কুলিব বুলি কয় কুলিব কৰ্ক বুলি কয় আটক বুলি কয় আটক এই তিনিটাই হ'ল ইয়াৰ নাম 5 নম্বৰ সিংহ LEO লিও কাঠিৰল মৃগেন্দ্ৰ হৰি আৰু 6 নম্বৰ হ'ল কন্যা VIRGO ভিৰ্গো পায়োন তম্বি বৰুণী কুমাৰী এতিয়া এই
ইংৰাজী নামখিনি আমাৰ সাধাৰণতে হয়তো ব্যৱহাৰ হৈ থাকিব, কিন্তু এই নামখিনি সাধাৰণতে আমাৰ ব্যৱহাৰ নহয় যদিও যেতিয়া আপোনালোকে আগলৈ যাব নিজেই সংস্কৃতৰ বিভিন্ন কিতাপ পঢ়িব পৰা হ'ব বা সংস্কৃতৰ কিতাপত ইয়াত বিভিন্ন জেগাত এই নামবোৰ দিয়া হৈছে। গতিকে তেতিয়া আপোনালোকৰ কাৰণে এইটো বৰ দিগদাৰী হ'ব, কাৰণ তেতিয়া আপোনালোকে ধৰি লওক কুলিব বুলি যদি কোনোবা এটা শ্লোকত উল্লেখ আছে, আপোনালোকে কুলিব মানে কি বুজি নাপাব, আটক বুলি ক'লে বুজি নাপাব। গতিকে এই নামখিনি বৰ কষ্ট কৰি মই গোটাই আনিছোঁ। গতিকে আপোনালোকে এই নামখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। মনত নাৰাখিলেও অন্ততঃ আপোনালোকে লিপিবদ্ধ কৰি ৰাখক। ইয়াৰ পিছৰ পাঠত বাকী 6টা নাম দিম। আপোনালোকৰ অহা পাঠত পুনৰ লগ পোৱাৰ আশাৰে